আজি লাই নিদিলে সেই পুৰুষজনে ইমান ওপৰলৈ যাব নোৱাৰে 100% গেৰাণ্টি মই কৈছোঁ। আৰু ভাল পুৰুষ হ'লে তেনেকুৱা নহয় অৱশ্যই। এই হালক দেখিছা নহয়, আজি কেইদিনমানৰ পৰা তোলপাল লগাই আছে ছ'চিয়েল মিডিয়াত। এই টকলজনক কৈছোঁ নিজৰ তিৰি চলি থাকোঁতে বেলেগ কিয় মাথা মাৰিব লাগে? এখন সংসাৰ আছে ইমান ধুনীয়া, আৰু এজনী গোটাই কিয় ল'ব লাগে? ছোৱালীজনীৰ কিয় ধ্বংস কৰিলা জীৱনটো? আৰু ছোৱালীজনীকো কৈছোঁ, তই আৰু ল'ৰা নাপালে বিচাৰি, অসমত ল'ৰা নাই, এই বাপেক বয়সস্থ মানুহজনৰ লগত যে বিয়া হ'লা, আৰু এটা কথা কওঁ, মানে নিজৰ ছাগলী ভাল হ'লে বেলেগত ধান কিয় খাব যায়, কিন্তু নিজৰ ছাগলী বেয়া, আচলতে বেয়া। মানে কি ছোৱালীজনী গাত বহুত দুখ আছে মোৰ মতে, কাৰণ ছোৱালীজনী আজি লাই নিদিলে সেই পুৰুষজনে ইমান ওপৰলৈ যাব নোৱাৰে 100% গেৰাণ্টি মই কৈছোঁ। কাৰণ ছোৱালী এজনী বা তিৰোতা এজনী পুৰুষ এজনক লাই দিলে সেই পুৰুষজনে ওপৰলৈ যাবই, দেখাই কথা এইটো। কিন্তু আচলতে লাই দিব নালাগিছিল, ছোৱালীজনীয়ে লাই দিয়াৰ কাৰণে বহুত ওপৰলৈ গৈছে। ছোৱালীজনীৰ বহুত দুখ আছে।